আজি আমি পঢ়িম বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা পঢ়িবলৈ যাওঁতে আমি কিছুমান উপপাদ্যৰ বিষয়ে জানিব লাগিব। এটা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোনো কি আমি সেইটো চাওঁচোন। প্ৰথমতে যদি এ আৰু বি দুটা যোগাত্মক অখণ্ড সংখ্যা হয়, তেন্তে কিউ আৰু আৰ এনে দুটা সংখ্যা পাম যাতে A ইজুকেলটো বি কিউ প্লাছ আৰ হয়, য'ত যিটো আৰৰ মান পাম, আৰৰ মানটো 0 লেছ দেন ইজুকেলটো আৰ লেছ দেন বি। অৰ্থাৎ এই A ইজুকেলটো বি কিউ প্লাছ আৰ যে পাতিলোঁ, ইয়াৰ ক্ষেত্ৰত আৰটো হৈছে ভাগশেষ। এই ভাগশেষটোৰ মান 0 আৰু বিৰ মাজত থাকিব। এইটো এক প্ৰকাৰৰ বিভাজনৰ প্ৰমেয়িকা বুলিও ক'ব পাৰোঁ আমি ইয়াক, বা বিভাজন সূত্ৰ বুলিও জানো। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোক ইউক্লিডৰ কলন বিধি বা বিভাজন প্ৰমেয়িকা হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি এতিয়া এই বিভাজন প্ৰমেয়িকাটোৰ ব্যৱহাৰনো ক'ত কৰিম? এই বিভাজন প্ৰমেয়িকাটোৰ ব্যৱহাৰ আমি সাধাৰণতে দুটা সংখ্যাৰ মাজত যেতিয়া গসাউ উলিয়াম, সেই গসাউ উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ইয়াৰ এটা এক্সাম্পল লওঁচোন, উদাহৰণ। 455 আৰু 42ৰ মাজৰ গসাউ নিৰ্ণয় কৰা। আমি ইয়াৰ উত্তৰটো কেনেকৈ লিখিম? যেতিয়া আমি এনেধৰণৰ গসাউবিলাক নিৰ্ণয় কৰোঁ, তেতিয়াহ'লে আমি চাম আমাক দি থোৱা সংখ্যা দুটাৰ ক্ষেত্ৰত কোনটো ডাঙৰ। প্ৰথমতে যিটো ডাঙৰ আমি সেইটোক দি থোৱা সৰু সংখ্যাটোৱে হৰণ কৰিম। ইয়াত দেখা গৈছে যে 455টো ডাঙৰ, গতিকে ইয়াক আমি যদি 42ৰে ডিভাইড কৰোঁ, তেতিয়াহ'লে কিমান বাৰ যাব? 10 বাৰ যাব, প্লাছ 35 বাকী ৰ'ব। আকৌ এই 42টোক কৰিম, যিটো সংখ্যা বাকী ৰয় সেই সংখ্যাটোৱে হৰণ কৰিম, বা ভাগশেষটোৱে আকৌ হৰণ কৰিম। 35 যিহেতু 42টোক এবাৰ যাব, গতিকে কিমান বাকী থাকিব? 7 বাকী থাকিব, বা 7 বাকী থাকিব। আকৌ কি হ'ব? 35ক আকৌ 7 যদি কৰোঁ 5 পাম। আমি এনেধৰণে প্ৰচেছটো কণ্টিনিউ কৰি গৈ থাকিম যেতিয়ালৈকে আমি এই ভাগশেষটো শূন্য নাপাওঁ। আৰু যেতিয়াই ভাগশেষটো শূন্য পাম আমি সেইখিনিতে ৰৈ যাম। আমি চাম যে কোনটো সংখ্যাই হৰণ কৰোঁতে ভাগশেষটো শূন্য আহিছে। আমি ইয়াত দেখিছোঁ যে 7ৰে 35ক হৰণ কৰোঁতে ভাগশেষটো শূন্য আহিছে, গতিকে আমি গসাউটো পাই গ'লোঁ। গতিকে গসাউ কিমান হ'ব? গসাউ 7। মানে এই প্ৰচেছটো যেতিয়ালৈকে আমি কণ্টিনিউ কৰি গৈ থাকিম, কণ্টিনিউ কৰি গৈ এটা সময়ত আমি ভাগশেষটো শূন্য পাম, আৰু সেই ভাগশেষটো কিহেৰে হৰণ কৰোঁতে শূন্য পাম, সেই সংখ্যাটোৱে হ'ব গসাউ। আমি এই ধৰণে ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি এই দুটা সংখ্যাৰ মাজত গসাউ নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া আমি অনুশীলনী 1.1টো কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো দিছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰিব লাগে। বাৰু আমি কৰি চাওঁচোন। 1 নম্বৰটো কৈছে যে 135 আৰু 225ৰ মাজত গসাউ নিৰ্ণয় কৰা। এতিয়া আমি এই পদ্ধতিত গসাউ নিৰ্ণয় কৰোঁতে আমি প্ৰথমতে চাওঁ যে কোনটো সংখ্যা ডাঙৰ। ইয়াত দেখা গৈছে যে 225টো ডাঙৰ, গতিকে 225টোক আমি 135টোৰে হৰণ কৰিম। গতিকে যেতিয়া 225ক 135ৰে হৰণ কৰিম, তেতিয়া এবাৰ যাব, আৰু কিমান বাকী থাকিব? 90। গতিকে আকৌ 135ক 90ৰে হৰণ কৰিম, 90ৰে হৰণ কৰিলে এবাৰ যাব, কিমান বাকী ৰ'ব? 45। আকৌ 90ক হৰণ কৰিম কিহে? 45ৰে। 90ক 45ৰে হৰণ কৰিলে দুবাৰ যাব, আৰু ভাগশেষ শূন্য পাম। আমি যিখিনিতে ভাগশেষটো শূন্য পাম সেইখিনিতে এই প্ৰচিডিঅ'ৰটো ৰখাই দিম। গতিকে ইয়াত আমি চাম তাৰপিছত কোনটো সংখ্যাই হৰণ কৰিলত ভাগশেষটো শূন্য পাইছিলোঁ। গতিকে দেখা গৈছে যে 45ৰে হৰণ কৰোঁতে ভাগশেষটো শূন্য হৈছে, গতিকে আমি সহজতে গসাউটো লিখিব পাৰিম। গতিকে গসাউ কিমান হ'ব? 45। ঠিক তেনেধৰণে 2 নম্বৰটো দিছে যে 196 আৰু 38,220।
গতিকে ইয়াৰ ক্ষেত্ৰত অভিয়াছলি 38,220টো ডাঙৰ। গতিকে 38,220ক আমি 196ৰে হৰণ কৰিম। যেতিয়া 196ৰে হৰণ কৰিম তেতিয়াহ'লে 195 বাৰ যাব আৰু ভাগশেষটো কিমান থাকিব? 0 থাকিব। গতিকে গসাউ কিমান হ'ব? 196, কিয়নো 196ৰে হৰণ কৰোঁতে গসাউ 0 হৈছে। ঠিক তেনেদৰে 3 নম্বৰটো আমি কৰিম। 867 আৰু 255ৰ মাজত গসাউ নিৰ্ণয় কৰিবলৈ কৈছে। ইয়াত আমি দেখিছোঁ যে 867টো ডাঙৰ আৰু 255টো সৰু। গতিকে আমি 867ক 255ৰে হৰণ কৰিম। হৰণ কৰিলে কেইবাৰ যাব? 3 বাৰ যাব। কিমান বাকী থাকিব? 102। আকৌ 255ক আমি এই ভাগশেষটোৱে হৰণ কৰিম বা 102টোৰে হৰণ কৰিলে কেইবাৰ দিব পাৰিম? 2 বাৰ দিব পাৰিম। আৰু কিমান বাকী থাকিব? 51 বাকী থাকিব। ঠিক আকৌ তেনেধৰণে এই 102টোক এই ভাগশেষটো অৰ্থাৎ 51টোৰে যেতিয়া হৰণ কৰিম তেতিয়াহ'লে 2 বাৰ দিম আৰু ভাগশেষ কিমান পাম? 0। গতিকে দেখিলোঁ যে 51ৰে হৰণ কৰোঁতে ভাগশেষটো 0 হৈছে। গতিকে সিহঁতৰ মাজত গসাউটো কিমান পাতিব পাৰিম? 51। এই ধৰণে আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দুটা সংখ্যাৰ মাজৰ অতি সহজে গসাউবোৰ নিৰ্ণয় কৰিব পাৰোঁ। পাঁচটো দিছে যে 405 আৰু 2520। ইয়াৰ ক্ষেত্ৰত আমি কোনটো ডাঙৰ দেখিছোঁ? 2520 আৰু কোনটো সৰু? 405। গতিকে 2520ক আমি 405ৰে ডিভাইড কৰিম। 405ৰে যেতিয়া ডিভাইড কৰিম তেতিয়াহ'লে কেইবাৰ যাব? 6 বাৰ যাব আৰু কিমান বাকী ৰ'ব? 90। আকৌ কিহে কৰিম? 405ক যদি মই 90ৰে কৰোঁ কেইবাৰ দিব পাৰিম? 4 বাৰ দিব পাৰিম। কিমান ৰ'ব? 45 হ'ব। ঠিক তেনেধৰণে আকৌ মই এতিয়া কিহক কৰিম? 90ক কৰিম। কিহে কৰিম? 45ে কৰিম। 2 বাৰ দিব পাৰিম আৰু ভাগশেষ কিমান পাম? 0 পাম। গতিকে দেখা গ'ল যে 45ৰে হৰণ কৰোঁতে আমাৰ ভাগশেষটো 0 আহিছে। গতিকে গসাউ কিমান হ'ব? গতিকে গসাউ সমান 45 পালোঁ। এতিয়া আমি 6টো কৰিম। 6টো কি দিছে? 155 আৰু 1385 দিছে। এহেঁতৰ মাজত গসাউ উলিয়াব লাগে। গতিকে আমি ইয়াতে দেখি আছোঁ যিহেতু 1385টো ডাঙৰ আৰু 155টো সৰু। গতিকে 1385ক 155ৰে হৰণ কৰিব লাগিব। 1385 ইজুকেলটো 155ৰে হৰণ কৰিলে প্ৰথমতে 8 বাৰ যাব আৰু কিমান বাকী ৰ'ব? 145 বাকী ৰ'ব। 155 হ'ব। কিহে কৰিব লাগিব? 145ৰে কৰিব লাগিব। এবাৰ যাব। কিমান থাকিব? 10 থাকিব। আকৌ 145ক কিহে কৰিম? 10হে কৰিম। 10 × 14, গতিকে 5 থাকিব। আকৌ 10ক যদি কৰি দিওঁ মই কিহে কৰিম? 10 ইজুকেলটো 5 × 2 + 0, ভাগশেষ 0। গতিকে দেখা গ'ল যে 5ৰে হৰণ কৰোঁতে ভাগশেষ 0 আহিছে। গতিকে গসাউ কিমান হ'ব? এতিয়া গসাউ কিমান বুলি পাতিব পাৰিম আমি? গসাউ পাতিব পাৰিম 5। 4 নম্বৰটো দিছে যে 384 আৰু 1296ৰ মাজত গসাউ উলিয়াব লাগে। ইয়াত দেখিছোঁ যে 1296টো ডাঙৰ। গতিকে আমি 1296টো প্ৰথমতে ল'ম। 384ৰে হৰণ কৰিম। 384ৰে যেতিয়া হৰণ কৰিম তেতিয়া 3 বাৰ যাব আৰু কিমান থাকিব? 144 থাকিব। আকৌ 384ক কৰিম। 144ৰে কৰিলে কিবাৰ যাব? 2 বাৰ যাব। কিমান থাকিব? 96 থাকিব। আকৌ 144ক 96ৰে কৰিম। 2 বাৰ যাব। কিমান থাকিব? 48 থাকিব। গতিকে আকৌ 96ক কৰি দিলোঁ। 48এ যদি কৰোঁ তেতিয়াহ'লে কেইবাৰ যাব? 2 বাৰ যাব আৰু 0 পালোঁ ভাগশেষ। গতিকে দেখিলোঁ যে 48ৰে হৰণ কৰোঁতে ভাগশেষ 0 পাইছোঁ। গতিকে গসাউ কিমান হ'ব? গসাউ সমান 48 পালোঁ। এই ধৰণে আমি গসাউবোৰ নিৰ্ণয় কৰিব পাৰোঁ। 8 নম্বৰটো দিছে যে 1848 আৰু 3058। গতিকে ইয়াত যিহেতু 3058টো ডাঙৰ, গতিকে আমি 3058টোক 1848ৰে হৰণ কৰিম। চাওঁচোন, 3058 ইজুকেলটো 1848 × 1 বাৰ দিলোঁ। কিমান পালোঁ? 1210 পালোঁ। গতিকে আকৌ কিহক কৰিম? 1848ক 1210 যদি কৰোঁ তেতিয়াহ'লে আকৌ এবাৰেই দিব লাগিব। এবাৰ দিলে কিমান পাম? 638 পালোঁ। ইফালে কিমান আহিব?
1210ক যদি কৰোঁ 638 কৰিলে সেই একবাৰে দিব লাগিব, একবাৰ দিলে 572 পাম। গতিকে আকৌ 638ক যদি কৰোঁ 572 যদি কৰোঁ একবাৰ যাব, কিমান পাম এইফালে 66 পালোঁ। আকৌ এফালে কিমান পালোঁ 572ৰ পৰা যদি কৰোঁ 66 কৰিব লাগিব, 66 × 8 8বাৰ যাব, গতিকে কিমান পাম 44 পালোঁ। গতিকে আকৌ 66ক মই কিহে কৰিব লাগিব 44 কৰিব লাগিব, 44 × 1 + 28 পালোঁ। আকৌ মই এতিয়া কি কৰিম 44ক কৰিম, 44ক যদি কৰোঁ তেতিয়াহ'লে মই এইটো কিমান পাম 28 নহয় দেই, চৰি 22 পাম। গতিকে 22ৱে 44ক যেতিয়া হৰণ কৰিম তেতিয়াহ'লে কেইবাৰ যাব, দুবাৰ যাব, আৰু ভাগশেষ কি থাকিব 0 পাম। গতিকে দেখা গ'ল যে 22ৰে হৰণ কৰোঁতে আমি কি পাইছোঁ ভাগশেষটো 0 পাইছোঁ। গতিকে গসাউ কিমান হ'ব 22। এই ধৰণে আমি ইউক্লিডৰ কলন বিধি বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি এই দুটা সংখ্যাৰ মাজৰ গসাউ অতি সহজতে নিৰ্ণয় কৰিব পাৰোঁ। নিশ্চয় তোমালোকে বুজি পাইছা যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কেনেধৰণে গসাউ উলিয়াব পাৰোঁ। ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু লগতে ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিবা।